ধান পালা কাছে গাইস ধান পালা খাইছে এই বেয়াকে টান খাই जय हिंद दोस्तों हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल तो मोर चैनल स्वागतम जनाइছো टीएस नेचारेल लाभार तो चलिए शुरू करते हैं तो চাই লওক আমাৰ গাঁৱৰ ৰাস্তা ইখৰ ইফালে পথাৰ গোটেই চাৰিওফালে সেউজীয়া গাছ চাওক চাওক ইফালে এইখিনি ব্লেংক আছে খেতি কৰা নগ'ল তো গৈ আছোঁ আগত এটা কামৰ কাৰণে চাই থাকক আগলৈকে ফাইনেলি গাইছ আগত পাম আৰু আমি তো গৈ আছোঁ মাছ সিঁচিবলৈ ডাঙৰ এটা বিল সিঁচিম বুলি ভাবিছোঁ সকলোৱে লগ লাগি দিছ ইজ ডাকু ডাকু মেন ডাকু কৰা জাঙা জাঙা মোৰ লগত মাছ সিঁচবা আচ্ছা ফাইনেলি গাইছ গৈ আছোঁ এইখিনিত যাম এইখিনিত মানুহ আছে তাতে এইফালে চাই লওক ধুনীয়া এইফালে এইডাল কৃষ্ণচূড়া লৈ দিছোঁ এইডাল क्या है व्यूज ডাল ৰাধাচূড়া এইডাল এই দুজন মহাৱতীত আহি আছে মাছ সিঁচাৰ কাৰণে আগত পাম আৰু আমি এতিয়া ইফালে এটা বিল সিঁচি আছোঁ বৰ্তমান বেছি দূৰ নাই আৰু দেখাব পৰা আগত ইফালে এইটো কেনেল নদীৰ পৰা আহে এইটো চুইচ গেট বান্ধ দিলে মানে পানী ইফালেদি যায় লোকেশ্যন দেখো ইয়াৰ পানী আহি গেল আগত আমি মেচিন লগাইছোঁ তো চাই থাকক এই পানী পানী আহি গৈছে তো বহুত ডাঙৰ এটা হেৰি লৈছোঁ এৰিয়া মানে বান্ধি লৈছোঁ মাছ বহুত পামনে কম পাম সেইটো গম নাপাওঁ এতিয়া কালিহে গম পোৱা যাব দিনত এতিয়া ৰাতিতে তাৰমানে আমি লগাই থৈ দিম মেচিনটো তো এইবিলাক চাওক এইবিলাক খাল আমি সিঁচোঁ তাৰমানে ইফালে আগত বান্ধ দিয়া গৈছে এটা এইখিনি নাই এইখিনি বাদ দিছোঁ ইয়াত মাছ নাই এইবিলাক চাই লওক ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ আমি এই গুৰিলৈকে একদম সিফালে বহুত দূৰ ইয়ালৈকে পূৰা বান আছে এতিয়া বান্ধটো এইটো অ' গাইছ দেখো ইয়াৰ ইফালে পূৰা এইবিলাক আমি খুটি কৰি দিছোঁ যাতে কাইবা মাছ মাৰিব নোৱাৰে পূৰা নাম লিখি লৈছোঁ আৰু মানে জেগাডোখৰা সঁচা এই তাৰ পৰা এনেকি পূৰা গাইছ চাই লওক ইফালে মেচিন লগাইছোঁ মেচিন ইফালে চাইকেল গিছিল আৰু জাগাত ফাইনেলি মিল গয়া ইফালে মুন্দা আছে ইফালে পানী পূৰা পানী আহি আছে ইফালে গোটেই সিঁচিম মেচিন লগাইছোঁ 2.5 স্পীড মেচিন देखो यहाँ तक उधर बांध है आगे ये मेन एक्टर है ये बुरा ये डायरेक्टर এইটো বান্ধটো এইটো এইখিনি বেলেগৰ এইখিনি আমাক দিয়া নাই এরপরে এই তালৈকে এইখিনি আমাৰ ইফালে ইজন মাছ হিচাপ এতিয়া গোটেই বহুতকেইটা আছোঁ আমি লগ এতিয়া ময়ো লগ হৈছোঁ মই গুৱাহাটীৰ পৰা আহি खत्म बाय बाय टाटा गुड बाय गया বন্ধুসকল এইখিনি আমাৰ কালি ৰাতিপুৱা হৈ যাব আজি আমি ইয়াতে থাকিম ৰাতি তো মানুহ এইকেইটা থকাৰ কাৰণে কিমান দিন লাগব কালি 10-11টা মানত হৈ যাব ক্লিয়াৰ 10-11টা কালি ক্লিয়াৰ সম্পূৰ্ণ চাই থাকক মাছ কিমান পাওঁ কিমান নাপাওঁ আপোনালোকক দেখাম ধুনীয়াকৈ তো ৱেইট কৰক মানে ইখৰ এনেকৈ ৰাস্তা এখন গৈছে বকৰ পৰা এনেকৈ ইফালে দাড়ি সত্ৰ এনেকৈ ওলাব পাৰে তো ইখৰ ৰাস্তা মানে একো গছ গছনি নাছিল তো বহুত কষ্ট কৰি মানে গছকেইডাল উঠোৱা গৈছে আমি ৰুই দিছোঁ এইবিলাক গোটেই গছ তাৰপিছত মাজতে চৰকাৰে দিছিল মানে ফাৰ্ষ্টতে চৰকাৰে দিছিল তাৰপিছত নাবাছিল ছেকেণ্ড টাইম আমি এইবিলাক এনেই লগাই দিলোঁ 2000 years later ফাইনেলি গাইছ ৰাতি ইয়াত থকা হৈছিল আৰু পূৰা এতিয়া মাছ ধৰি আছে তো মোৰ দেৰি হ'ল আহা ঘৰৰ পৰা এতিয়া মাছ চাম আমি কিমান পাইছে দেখো ইয়াৰ মাছ
বম ডাঙৰ কুচিয়া পাইছোঁ এই কৰ কুচিয়া কৰ এই কৰ হা আচ্ছা অহ' থাকিছোঁ দেই লাগে কিয় ৰাখবা লাগে বাপৰে গুবি গমছা হা একেবাৰে দিবি পাৰে নহয় হা 1 কিলো বেছি হ'ব দেখি তই ইয়াক সৰু দেখা পাই ফটো মাংসখিনি মামু কিবা কৰি দিছিল মাংসখিনি বেয়া গোটাই ওই দে কিবা আছিল তাৰ বেমাৰ কিবা কৈছোচোন মই দেখনে কৈছিলোঁ ইয়াৰ কিবা হৈছে এইখিনি বুলি কিছে এই খুলি খানা হেন কিবা লাহেকে তাই হেৰি কৰি না মছলা নাকাটবি কিমান বল লাগছে গম পাইছে না এই হাত খান্তা এনে হৃদয় ইয়া নাৰিতা তান পেন কৰি আছে তান পিন নাৰিতা তই ধান পালা কাছে গাইছ বেদান মালা খাইছে এই বেয়াকে টানছে খাবি সামৰা খবৰ আমাৰ খোৱা ভাল লাগব কি লাগব কিমান দাম কিলো মাছৰ ঐ পাৰি মাছৰ কিলো কিমান হয় হা দাও দেখাইছা মাছৰ কিলো কিমান দাও দেখাইছা কিমান লাগে এই দুটা দাওখনৰ দাম শুদে মাছ কাটি আছা বিকবা আহিছা নেকি ঘৰ লৈ যা और अगर तुम लोग नए हो तो सब्सक्राइब करो वो जो लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक